নমস্কাৰ ওয়েলকাম টু মাই চ্যানেল পেইণ্ট ইয়ৰ হাইৱে আৰম্ভ কৰিব ওলাইছো কবিতা প্ৰথমটি কবিতা যিটো পঢ়িব ওলাইছো সেয়া পঠিয়াইছে বিকি সৰগাৰীয়ে আৰু তেওঁ নিজৰ কবিতাৰ নাম দিছে সপোনবোৰ সপোন হৈয়ে ৰ'ল এক নিজম জোনাক নিশা মই পদূলি মুখত বতাহৰ কোবত ধিমিকি ধিমিকি জ্বলিছিল মোৰ এগছি প্ৰেমৰ বন্তি জোনাকীবোৰেও খেলা খেলি পোহৰ বিলাইছিল মধুৰ হৈ পৰিছিল সেই নিশাটি মোৰ হৃদয়ে হাহাকাৰ কৰি উঠিছিল তোমাক কাষত পোৱাৰ হেপাহত সেই ক্ষণতে তুমি আহিলা আহি হাত বাউলি মাতিলা মোক মই যাব খোজোতেই তুমি অদৃশ্য হলা এয়া কি সপোন আছিল হয়তো সপোনতে দেখিছিলোঁ তোমাক কিন্তু বাস্তৱত তাৰ ৰূপান্তৰ নহল সপোনবোৰ সপোন হৈয়ে ৰ'ল থ্যাংক ইউ সো মাচ আপুনি আপোনাৰ কবিতা মোৰ সৈতে শ্বেয়াৰ কৰিলে আৰু নেক্সট কবিতাটো পঢ়িব ওলাইছো সেয়া পঠিয়াইছে মনিষা বৰাই যোৰহাটৰ পৰা তেওঁ লিখিছে তুমি আহিবা বুলি দুচকুত হাজাৰ আশাৰ সঞ্চাৰ সিঁচি বাট চাই আছো মাথো তোমালৈ কেতিয়া আহিবা তুমি সেউজ কোমল মোৰ হৃদয়ত তুমি আহি সানিবানে পলাশৰ ৰঙা ৰং হৃদয়ৰ কুঠৰিত সাঁচি ৰখা কথাবোৰ কেতিয়া আহি শুনিবাহি তুমি মোৰ হৃদয়ত ফুলি থকা এপাহি ফুল তোমাৰ সুগন্ধিত মাতাল মই এটি মৌ মাখিৰ দৰে মনৰ মাজত জীপাল হৈ থকা মৰমবোৰ দুগুণে বাঢ়িছে অপেক্ষা মাথো তুমি অহালৈ মনিষা বৰা যোৰহাট থ্যাংক ইউ সো মাচ আপোনালোকে কবিতাসমূহ মোলৈ পঠিয়াই আছে আপুনিও পঠিয়াব পাৰে আৰু ইমেইল মই ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰি দিছোঁ আপোনালোকে ইমেইলৰ জৰিয়তে আপোনাৰ কবিতাসমূহ পঠিয়াই থাকিব আপোনাৰ কবিতা মোৰ কণ্ঠ ধন্যবাদ